নমস্কাৰ বন্ধুসকল, আৰজেটিভ চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ বিষয় হ'ল কলডিল। 7টা গুণ সমৃদ্ধ এই কলডিলত কি উপাদানেৰে ভৰপূৰ আজি আলোচনা কৰিম। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ডায়েবেটিছ ৰোগত ভুগি থকা লোকসকলে কলডিল খাব লাগে, কাৰণ ইনচুলিনৰ স্তৰ যেতিয়া অনিয়ন্ত্ৰিত হৈ থাকে, নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কলডিল খোৱা খুবেই প্ৰয়োজন। অত্যাধিক মানসিক চাপত ভুগি থকা লোকসকলে কলডিল খোৱা খুবেই প্ৰয়োজন। ইয়াত থকা মেগনেছিয়ামে মানসিক চাপ নিয়ন্ত্ৰণ কৰে। বন্ধুসকল, খাদ্য বিশেষজ্ঞসকলৰ মতে এণ্টিঅক্সিডেণ্টেৰে ভৰপূৰ কলডিল খালে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি হয়। এমহীয়া মাহেকীয়াৰ যি বেমাৰ হয়, সেই বেমাৰ ভাল কৰে। কলফুলে মাৰাত্মক এনিমিয়া ৰোগৰ পৰা ৰক্ষা কৰে আৰু এচিডিটি, গেছৰ যিখিনি ৰোগীসকলৰ বেমাৰ আছে, সেই গেছ নাইকিয়া কৰে, গেছ দূৰ কৰাত সহায় কৰে। ৰক্তহীনতা যি এনিমিয়া ৰোগ আছে, সেয়া ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কলডিল খোৱা হয়। কলডিলত যিহেতুকে 7টা উপাদান আছে, 7টা বেমাৰৰ পৰা হাত সাৰিব পাৰি, সেইকাৰণে কলডিল খাব লাগে। ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে কলডিল খুবেই খোৱা প্ৰয়োজন আৰু বিভিন্ন বেমাৰৰ কাৰণে কলডিল বহুত প্ৰয়োজন আৰু কলডিল খাব লাগে। বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেয়া নাপালে লাইক এটা কৰি দিব। ধন্যবাদ।